এই কাপোৰখনৰ যিটো আচল বুলি কয় ইয়াৰে তলত থাকে সেই বস্তুটো আমি এই হ্যান্ডলুম স্যার আপনার এই পাটর মেখেলা এর সাথে কি রখি আছে না কি নাই তাতে লোকেশন দিছে নেকি মই আহি বন্ধ আর কিনে না বন্ধ সিল্ক সিটি অফ আসাম ওয়ালকুসি ইয়াতে হিৰোৰ এটা লগৰ আছিলে ফোন কৰাৰ পিছত আহিলে আৰু সি ক'লে যে ৱৰ্কাৰবোৰ ইয়াতে লাঞ্চত গৈছে অকণমান টাইম ৱেইট কৰিব দিলে আমি ভাবিলোঁ যে ওচৰতে এখন ধুনীয়া পথাৰ আছে তাত গৈ পিনে অকণমান টাইমটো স্পেণ্ড কৰোঁ কি কৈছিলি মা আমি এখন হেৰি বনাব লাগে হৰৰ মুভি বনাব লাগে গৈ নাচাকে এইবিলাকত হা হৰৰ মুভি এখন বনাব লাগে দি সোমাই যাবি তাৰপিছত আৰু কি এতিয়া মানুহ হ'লেই হৈ গ'ল আমি ফিনিছ না মই আৰু কাৰোবাক তাক লৈ ল'ম ডাইৰেক্টৰ কোন হ'ব 5 মিনিটৰ হৰৰ মুভি হা ডাইৰেক্টৰ কি এটা কাম কৰিম তোৰ পুৰণা হৰৰ মুভি চাব তাৰ পৰা শুৰু কৰিম ক্লিপটো আমি স্ক্ৰিপ্ট অলপ শুৰু কৰিম তো আমি অলপ মডিফাই কৰি বনাই দিম অসমীয়া হেৰিত পাৰা যায় কিন্তু আৰু কি মামাই বোলে ইয়াতে হৰৰ মুভি বনাব কলা কলা ধান আছে কি মামাই ডাইৰেক্টৰ হ'ব বোলে হৰৰ মুভিৰ এই ৰাস্তাটো এই যে তোৰ হাজোৰ পিছফালে এই চাবি আছে আছে এই হাইৱেত যে কানেক্ট হ'ব এই ৰাস্তাটো মাটিৰ দাম বোলে আগতে 3 লাখ আছিলে ডাইৰেক্ট 9 লাখ কথা হৈ গৈছে আৰু সেই 9 লাখটো যেতিয়া হাইৱে হ'ব তোৰ কিমান মান হ'ব 15-20 হৈ যাব ধুনীয়া মাটি না ধান কেতিয়া কাটিব তেতিয়া বিহুলৈ ভেলাঘৰ হ'ব কাটাও হ'ব আৰম্ভ কৰিছে না বনাছ দিম বুলি ইয়াতে একচুৱেলি এলাউ নকৰে বাট হেৰি কৰিব লগাত পৰিছে আৰু অকণমান ৰিকুৱেষ্ট কৰিলোঁ কি ৰিজন কৰিছে আৰু
এই কাপোৰখনৰ যিটো আচল বুলি কয় ইয়াৰে তলত থাকে সেই বস্তুটো আমি এই বস্তুটোৰ মানে ইফালৰ পৰা ইফালে এনেকৈ মাৰি যাব লাগিব। তাত ইয়াৰ যিটো বুটা থাকে মানে ফুল বুলিয়ে ক'লোঁ, এই বুটাটো বাচি যাব হাতেৰে সৰকাই দেখাব লাগিব। তাৰপিছত এই কাপোৰখিনি বৈ যাব লাগিব, আপোনাৰ চাদৰ মেখেলা এইখিনিত পৰি যাব, তাৰপিছত উকা হ'ব, সেইখিনিতে বস্তু আৰু সেইটো ডিজাইন। এইটো ন আচ্ছা, ইয়াত লগাই এইটো বস্তু লগাই দিয়ে নেকি? অলপ দেখাই দিলে ভাল। ফ্লিপ চিষ্টেম হ'ব বা কাটি দিয়া। Okay. আপোনাৰ লগত হেৰি আছে নেকি, এই কি কয় ধৰা অলমষ্ট 80% হৈ যোৱা আছে নেকি? মামা ইয়াতে কি কাম হৈ আছে? ইয়াতে বৰ্তমান বৈনীটো নাই। আচ্ছা, দুটা বাৰী আছে। ইয়াতে টাইলৰ কাম কৰিছে, ইয়াতে ফুল বাৰী আছে। এইটোত হেৰি আছে নেকি যে বনাই আছে যে কিবা হেৰি আছে নে? বনাই থকাটো কাটি দিলে। আচ্ছা, ডিজাইনটো ইয়াত হয়। এই তাত যে দেখিছিলা ডিজাইনটো, এইটো চোৱা ডিজাইনটো ইয়াত বনায়। হ'ব এইখিনি দি হৈ যাব, প্ৰব্লেম নাই। So আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আৰু বেলেগ বেলেগ জাগাৰ ভাল ভাল ব্লগ আনি থাকিম, আপোনালোকে চাই থাকিব। বাই বাই।